হাই গাইজ, এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আছোঁ আপোনাৰ আমাৰ ঘৰৰ কাষতে এটা ধুনীয়া পৰিৱেশৰ মাজত। তাতে মানে আপোনাৰ এইকেইদিন লকডাউনত ঘৰত থাকি কি কৰিব ন, চ' ব'ৰ হৈছোঁ, অকণমান ওলাই আহিছোঁ মানে এইটো আপোনালোকে ভাবি নালাগিব যে লকডাউনৰ কাৰণে বাহিৰত ওলাই গৈছোঁ। মই আপোনাৰ ঘৰৰ কাষতে আছোঁ হা, কিন্তু ইয়াত আপোনাৰ কৰোণা নাপায়, বিকজ ইয়াত আপোনাৰ ইমান ধুনীয়া পৰিৱেশ ন, পথাৰৰ পিনে আপোনাৰ গছ গছনি আছে। চ' বাকী আপোনালোকৰ কেনেকুৱা চলিছে ক'বচোন, মোক কমেণ্ট কৰি জনাব লকডাউনৰ কেনেকুৱা চলি আছে আপোনালোকৰ। এতিয়া মানে কথাটো হ'ল, এতিয়া দুখীয়া মানুহখিনিৰ কাৰণে বহুত প্ৰব্লেম হৈছে, মই গম পাইছে আপোনালোকে, যোনে দিন হাজিৰা কৰি সদায় নিজৰ ভাতটো নকলায়, সিহঁতৰ কাৰণে বহুত প্ৰব্লেম হৈছে। চ' এই ভিডিঅ'টোৰ থ্ৰুৱেদি মই অকণমান একচুৱেলি ময়ো ছাৰ্ভিচ কৰি আছোঁ যে তাৰ পৰা অলপ কিঞ্চিতমান সহায় কৰিব ট্ৰাই কৰিছিলোঁ দুখীয়া মানুহখিনি। কিন্তু কিছুমানে এতিয়া ভাবিব পাৰে যে ই কি দেখাব বিচাৰিছে নেকি, কিন্তু সেইটো নহয়। মানে মই এইটো ভিডিঅ'ৰ থ্ৰুৱেদি দেখাব বিচাৰিছোঁ যে মানে বেলেগে মোৰ ভিডিঅ'ৰ পৰা ইনস্পায়াৰ হওক, যে আৰু সহায় কৰিবলৈ অনুপ্ৰাণিত ইনস্পাইৰেশ্যন পায় ন। চ' এইটোৱে মই দেখাব ট্ৰাই কৰিছোঁ, আৰু আপোনালোকে ভুল বুলি নল'ব। বাকী আপোনালোকৰ লকডাউন কেনেকুৱা চলিছে জনাব কমেণ্ট কৰি। চ' ভিডিঅ'টো আপোনালোকে চালে চাগে। মই আকৌ কৈছোঁ যে এই ভিডিঅ'টো আপোনাৰ কোনো মই লেভেল বা তেনেকৈ দি বনোৱা নাই, বা আপোনাৰ মই ভিডিঅ'টো দেখুৱাবলৈও তেনেকৈ বনোৱা নাই, শ্ব' কৰিব বনোৱা নাই। চ' মানুহে এইটো ভুল নুবুজিব আপোনালোকে। চ' ফ্ৰেণ্ডছ, আৰু এটা কথা কওঁ যে এইটো মই ভিডিঅ'টো বনাই যে আপোনাৰ কোনোবাই মোৰ ভিডিঅ'টো চাই অনুপ্ৰাণিত হওক, কোনোবাই ইনস্পাইৰেশ্যন পাওক যেন আৰু বেলেগক সহায় কৰিবলৈ। আৰু এটা কথা কওঁ, এতিয়া লকডাউনৰ সময়ত বহুত বেয়া চিটুৱেশ্যন চলি আছে। কিছুমানৰ যোনে সদায় ইনকাম কৰি সদায় দুবেলা দুমুঠি ভাত মোকলাই, তেওঁলোকৰ কাৰণে বহুত প্ৰব্লেম। আৰু মোৰ এটা কথা আছে আপোনাৰ, যে এই এতিয়া আৰু বেয়া লাগিছে, এতিয়া ৰাস্তাত মোক কাষে ঘূৰি ফুৰা কুকুৰবোৰৰ কাৰণে বহুত বেয়া লাগিছে, আপোনাৰ কুকুৰৰ কাৰণে। চ' তাতে তেওঁলোকে একো খাবও পোৱা নাই। চ' আপোনালোকে যদি পাৰে ওচৰত থকা এনেকুৱা কিছুমান কুকুৰক ঘৰৰ কিছুমান পেলনীয়া খাদ্য বা তেনেকৈ অলপমান যদি যোগাৰ কৰিব ট্ৰাই কৰে, তেতিয়া বহুত ভাল হ'ব চাগে। কিন্তু এটা কথা, আপোনালোকে খালি ডিষ্টেঞ্চ মেইনটেইন কৰি কামখিনি কৰক সামাজিক। মই এইটো ভিডিঅ' আপোনাক কোনো লাইক, শ্বেয়াৰ বা ছাবস্ক্ৰাইব বা কমেণ্ট কৰিব নকওঁ। আৰু এইটো ভিডিঅ' মই বনাইছোঁ আপোনালোকৰ ইনস্পাইৰেশ্যনৰ কাৰণে, আৰু আপোনালোকে যাতে এনেকৈ মই এতিয়া ধৰক 5-10জন মানুহক সহায় কৰিছোঁ। চ' আপোনালোকে যদি এনেকৈ 5-10জন মানুহক সহায় কৰিছোঁ, এটা ভাল হ'ব বুলি মই ভাবোঁ। সেইটোৱে মোৰ চেনেলৰ পৰা আপোনালোকলৈ অনুৰোধ, যেন আপোনালোকে এই লকডাউনৰ সময়ছোৱাত ভালকৈ মানুহখিনিক সহায় কৰক, দুখীয়াখিনি অকণমান দুখীয়া নিচলাখিনি সহায় কৰি আপোনালোকে এটা ভাল কামৰ অংশীদাৰ হয়। এয়াই মোৰ চেনেলৰ অনুৰোধ, প্লিজ প্লিজ প্লিজ। চ' ভিডিঅ'টো ইয়াতে খতম কৰিছোঁ। জয় অসম।